গাইজ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি মই আহিছোঁ বকলে, ভাবিলোঁ জুবিনদাৰ প্ৰতিমূৰ্তিটো চাই যাওঁ, ইয়ালৈ আহিলোঁ, সেয়েহে ভিডিঅ'টো বনালোঁ। এয়া আমি বগাই ফিল্ডত আহি আছোঁ। ফাইনেলি আমি আহি পালোঁ এয়া গান্ধী মৈদাম বগাই হোৱা ফিল্ডখনলৈ। ইয়াতে প্ৰতি বছৰে বগাই হয় আৰু প্ৰতি বছৰে আমাৰ জুবিনদা ইয়াতে উপস্থিত থাকে। প্ৰাণৰ শিল্পী ঈশ্বৰ পুত্ৰ জুবিনদা আমাৰ ইয়াতে উপস্থিত থাকে আৰু অনুৰাগীসকলে জুবিনদাক চাবলৈ যিটো উৎসাহ দূৰ দূৰণিৰ পৰা আহে, সেই উৎসাহ হয়তো এতিয়া অনুৰাগীসকলৰ নাই, কাৰণ জুবিনদা নাই। সেই বগাই হোৱাৰ দিনটোতে জুবিনদাৰ এইটো প্ৰতিমূৰ্তি উন্মোচন কৰা হৈছিলে। ইয়াতে উপস্থিত আছিলে গৰিমা গাৰ্গ আৰু জুবলিবা ইয়াতে উপস্থিত আছিলে। জুবিনদাক এনেদৰে অৱস্থাত দেখি মনটো সঁচাকৈ খুবেই বেয়া লাগিছে। উপায় নাই, নিয়তিৰ নিয়ম যাবতো লাগিবই। জুবিনদা যদিও আমাৰ মাজত কাৰিকৰীভাৱে নাই, কিন্তু আমাৰ মনৰ মাজত জুবিনদা সদায়ে থাকিব। প্ৰাণ ভৰি চালোঁ জুবিনদাক। প্ৰতি বছৰে পোৱাৰ দৰে নতুন গান আৰু হয়তো কেতিয়াও উপহাৰ নাপাম, এইটোৱেই সত্য। তথাপিও মনটোৱে বিচাৰে জুবিনদাৰ পৰা এটা নতুন গান উপহাৰ। মন ভৰি চালোঁ, সঁচাকৈ বহুত বেয়া লাগিছিল। আমি জুবিনদাৰ ভিতৰত সোমাই চাব নোৱাৰিলোঁ, এনেকৈয়ে চালোঁ। আজি তালামাৰা আছিলে, আন কাইলৈ খোলা থাকে, আজি তালামাৰা আছিলে। আমি আহিলোঁ। আমি এইবাৰ কিবা খাবলৈ সোমাম, কিবা এটা খাই লওঁ, ভোকো লাগিছে। আমি পৰঠা খালোঁ। আজিলৈ আহিছোঁ। ভিডিঅ'টি চোৱাৰ বাবে বহুত